নমস্কাৰ সকলোকে মোৰ আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। আজি ধনতেৰাছ, সেয়েহে পুনতেই মই আপোনালোক সকলোকে ধনতেৰাছৰ আন্তৰিক শুভকামনা জনাইছোঁ। এতিয়া মই গা ধুই উঠি চাদৰ ওপৰত কাপোৰ মেলিবলৈ আহিছোঁ। আপোনালোকে দেখিছে মই কাপোৰ মেলি আছোঁ। আজি যিহেতু ধনতেৰাছ আৰু ধনতেৰাছৰ দিনাখন ঘৰৰ ভিতৰত লেতেৰা কাপোৰ বা লেতেৰা বস্তু থাকিব নালাগে, ঘৰটো পৰিষ্কাৰ হ'ব লাগে। সেইকাৰণে আজি কেইটামান কাপোৰ মোৰ বেছিকৈ ওলাইছে আৰু সন্ধিয়া ধনতেৰাছৰ পূজা কৰিম। মই লগতে কুবেৰকো পূজা কৰিম। আজিৰ দিনটোত ধনতেৰাছৰ লগতে কুবেৰকো পূজা কৰা হয়, কাৰণ আজিৰ দিনটোতে কুবেৰে লক্ষ্মীক পূজা কৰি ধন প্ৰাপ্তি হৈছিলে। সেইকাৰণে আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। ভিডিঅ'টো শেষলৈকে চাই আপোনালোকে মোক লাইক কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনে লাগিলে। আৰু যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই অনুৰোধ জনাইছোঁ মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ল'ব। আহকচোন এতিয়া ধনতেৰাছ বিশেষ মোৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওকচোন, ভাল লাগে ন? সেউজীয়া পৰিৱেশ খুব ভাল লাগে। মই কাপোৰ মেলিবলৈ যেতিয়া চাদৰ ওপৰলৈ আহোঁ তেতিয়াই এইখিনিতে ৰৈ ৰৈ এনেকৈ চাই থাকোঁ আৰু কিবা কিবি আৰু কল্পনা কৰি থাকোঁ। সেইডাল গছৰ ফাকেৰে ৰঙা বগাকৈ আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰৰ টাৱাৰ হয় আৰু এইডাল এয়াৰটেলৰ নেটৱৰ্কৰ টাৱাৰ হয়। ঠিক আছে, তেতিয়াহ'লে এতিয়া ভিতৰলৈ যাওঁ ব'লক আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। ভিডিঅ'টো শেষলৈকে চাব, কিন্তু অলপো স্কিপ নকৰিব। আমাৰ সন্মুখৰ ঘৰত পেণ্ডেল পেলাইছে, তেওঁলোকৰ নাতিনীয়েকৰ বাৰ্থডে নে অন্নপ্ৰাশন কিবা এটা পাতিছে। এতিয়ালৈকে মাতিবলৈ অহা নাই বাৰু। ব'লক মই এতিয়া ভিতৰলৈ যাম। আহি পালোঁ মোৰ বেলকনি। মোৰ ফুলবোৰ এতিয়া সন্ধিয়া 5:30 বাজিছে আৰু মই ঘৰৰ থাপনাৰ বন্তি গছি জ্বলাই ঈশ্বৰৰ ওচৰত সেৱা জনাইছোঁ। অৰ্থাৎ মই ধনতেৰাছৰ পূজা আৰম্ভ কৰিছোঁ। লগতে মই কুবেৰকো পূজা কৰিছোঁ। আজি ধনতেৰাছৰ লগতে কুবেৰকো পূজা কৰিব লাগে, এইটো কিন্তু নিয়ম। আৰু এয়া চাওক, বগা প্ৰসাদ দিছোঁ মই কুবেৰৰ কাৰণে আৰু হালধীয়া প্ৰসাদ দিছোঁ ধনতেৰাছৰ কাৰণে। এইটোও কিন্তু নিয়ম, কুবেৰক বগা প্ৰসাদ আৰু ধনতেৰাছক হালধীয়া প্ৰসাদ দিব লাগে। আৰু এই গামোচাখনেৰে মই কেঁচা হালধি মেৰিয়াই থৈছোঁ। এখন নিচিলোৱা চাফা কাপোৰেৰে কেঁচা হালধি মেৰিয়াই পূজা কৰি পিছদিনা দান কৰিলে ঘৰৰ পৰা দৰিদ্ৰতা দূৰ হয় বুলি কোৱা হয়, আৰু সেইকাৰণেই মই এইটো কৰিছোঁ। আৰু এতিয়া চাওকচোন, ঘৰৰ পশ্চিম দিশে মূৰ কৰি আজি সন্ধিয়া এগছি বন্তি জ্বলাব লাগে আৰু এই বন্তি গছি যম দেৱতাক আৰাধনা কৰি জ্বলাব লাগে। আৰু ময়ো জ্বলাইছোঁ যম দেৱতাক আৰাধনা কৰি এগছি বন্তি ঘৰৰ পশ্চিম দিশত। এনে কৰিলে ঘৰৰ ব্যক্তিসকলৰ অপমৃত্যু নহয় বুলি কয়। পৰিয়ালৰ ব্যক্তিসকলক অপমৃত্যুৰ পৰা বচাবৰ কাৰণে এই গছি বন্তি ধনতেৰাছৰ দিনা সন্ধিয়া জ্বলাব লাগে। আৰু যিমান দেৰিলৈ পাৰি বন্তি গছি জ্বলি থাকিলে ভাল। তেল দিব লাগে মাজে সময়ে। আৰু মই এই বন্তি গছি জ্বলাই দিছোঁ। আৰু ধনতেৰাছৰ মূল নিয়ম আচলতে এনেকুৱাই। লগতে দিনত মই ঝাৰু কিনি আনিছোঁ আৰু কেঁচা হালধি কিনিছোঁ, ধনিয়াৰ গুটি কিনিছোঁ, যিহেতু সোণৰ বস্তু বা মেটেল একো কিনা নাই। আৰু আজিৰ দিনটোত কিন্তু এটা কথা, ক'লা বস্তু কিনিব নালাগে, গাড়ী মটৰ কিনিব নালাগে। মই আগৰ এটা মোৰ ভিডিঅ'ত মই কৈছিলোঁ এইখিনি কথা, ধনতেৰাছৰ নিয়মাৱলী। আপোনালোকে সেই ভিডিঅ'টো চাব পাৰিব। সেয়ে চাওকচোন, এন্ধাৰৰ মাজতে চাকি কেইটামান জিলিকি আছে। অৰ্থাৎ আমাৰ ঘৰৰ ওচৰৰ মানুহেও নিজৰ নিজৰ পদূলি মুখত এনেকৈ মোৰ নিচিনাকৈ চাকি জ্বলাইছে। এয়া দেখিছে, আমাৰ সন্মুখৰ ঘৰতো জ্বলাইছে চাকি।
আৰু আমাৰ সন্মুখতে ৰাস্তাতে ল'ৰাবিলাকে খেলি আছে, বেডমিণ্টন খেলি আছে আৰু তেওঁলোকে কিছুমান শব্দ কৰি আছে। এতিয়া মই প্ৰসাদখিনি ভগাই দিম চবকে বুলি কওঁতে আমাৰ ঘৰৰ ভিতৰতে আৰু এওঁ আছে, ল'ৰাটো আছে আৰু ময়ো খাম। আপোনালোকে দেখিলে আজি মই ধনতেৰাছৰ পূজা কেনেকৈ কৰিলোঁ। মই অইন একো নাই, প্ৰসাদ কি দিছোঁ আপোনালোকে দেখিলেই। আৰু এইগছি মূল চাকি সদায় ঘৰত আমি জ্বলাওঁৱেই। আজিৰ ভিডিঅ'টোত ইমানেই। আমি পুনৰ লগ হ'ম এটা নতুন ভিডিঅ'ত। মই অতি সোনকালে আপোনালোকৰ ওচৰলৈ আকৌ আহি আছোঁ। তেতিয়ালৈকে সকলো কুশলে থাকিব। নমস্কাৰ।